মজিয়া তিতি থকাক লৈ চাঞ্চল্য উজনি আৰু উত্তৰ অসম। আচলতে হৈছে কি? কিয় বাৰে বাৰে আতংকিত হ'বলগীয়া হৈছে অসমবাসী? আচলতে এয়া ভয়ংকৰ ভূমিকম্পৰ আগজাননী নেকি? সঁচাকৈ পৃথিৱী ধ্বংস হৈ যাব নেকি? আচলতে পৃথিৱীৰ হৈছে কি? দেশত কিয় কৰোণা ভূমিকম্প ধুমুহাৰ তাণ্ডৱ চলিছে? আচলতে আল্লাহ ভগৱান সকলো আমাৰ ওপৰতে দুৰস্ত নেকি? হয়তো ৰুষ্ট। সেয়ে এফালে কৰোণা মহামাৰী, আনফালে লকডাউন, এফালে ভূমিকম্প, আনফালে ধুমুহা আৰু বজ্ৰপাত। মজিয়া তিতাৰ কাৰণ কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান প্ৰায় লোকৰ ঘৰৰ ভিতৰভাগ এনেকৈ সেমেকি যোৱা দেখা গৈছে। কোনোৱে কৈছে যে এয়া ভূমিকম্প অহাৰ আগজাননী। বতৰ বিজ্ঞানৰ ভৱিষ্যতবাণী নে কোনো লোকৰ দ্বাৰা উৰা বাতৰি প্ৰচাৰ হৈছে দুদিনমানৰ পাছতে গম পোৱা যাব। কাৰণ যিয়ে নহওক কিয় কৰোণাৰ আতংকই জুৰুলা কৰা বিশ্ববাসীৰ আন আৰু কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ মানসিকতা নাই। বহু লোকে এনে হোৱাৰ কাৰণ জনসংযোগ মাধ্যমৰ যোগেদি জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আমাৰ সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰে ক'ব বিচাৰিছোঁ, এয়া কোনো ভূমিকম্প অহাৰ আগজাননী নহয়। শ্বিলং, দাৰ্জিলিং আদি পাহাৰীয়া ঠাইসমূহত বছৰটোৰ অধিকাংশ সময় এনে জলবায়ুৰ বিৰাজ কৰে। বছৰটোৰ অধিকাংশ সময় বৰষুণ হৈ থকা অঞ্চলসমূহৰ জলবায়ু সদায় সেমেকি থাকে। এই সেমেকা জলবায়ুৱে পৃথিৱীৰ উপৰিভাগ যিদৰে সেমেকাই তোলে, তেনেদৰে অতিপাত উষ্ণ জলবায়ুৰ অন্তত ধৰাপৃষ্ঠলৈ নামি অহা বৰষুণে ভূপৃষ্ঠৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰে। ফলত অন্তঃভাগৰ উষ্ণ জলবায়ুৰ লগত ভূপৃষ্ঠৰ উপৰিভাগৰ বৰষুণ মিশ্ৰিত সেমেকা জলবায়ুৰ প্ৰৱেশ ঘটি ভূপৃষ্ঠৰ ওপৰলৈ ওলাই অহাৰ ফলতেই